বহুত ভাল লাগিলে খাই খানা একদম আল্টিমেট আছিল এভৰিৱান ওয়েলকাম কুমৰুক সুদুং আৰু নমস্কাৰ জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত বৰ্তমান ময়ো ভালে আছো তো আজি থাম্বনেইলখন দেখি গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে হয় যোৰহাটৰ মাজমজিয়া অৰ্থাৎ যোৰহাট টাউনৰ মিঠা পুখুৰীত এখন ধুনীয়া ৰেষ্টুৰেণ্ট আছে ৰেষ্টুৰেণ্টখনৰ নাম হৈছে আপোনাৰ চৌকা এথেনিক কুজিনছ বুলি আছে তো মানে বহু দিনৰ পৰা চৌকাখনৰ বিষয়ে শুনি আহিছিলোঁ খানা বিৰাট ধুনীয়া হয় অসমীয়া পৰম্পৰাগত মানে খাদ্য সম্ভাৰ তাতে পোৱা যায় তো আজি ভাবিছোঁ যাম টেষ্ট কৰিম খানাখিনি আৰু ৰেষ্টুৰেণ্টখনৰ ভিউজ গোটেইখিনি আপোনালোকক দেখুৱাম তো আপোনালোকে আহিব পাৰিব খানা বহুত ধুনীয়া মানে টেষ্টি হয় বুলি কৈছে তো আজি গৈ পিনি টেষ্ট কৰিলে নিশ্চয় গম পাম নিশ্চয় ভাল হ'ব তো ব'লক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আপোনালোকেও তো মোৰ লগতে ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ গো হে গাইজ আমি এতিয়া আহি পাই গ'লোহি ফাইনেলি চৌকা যিখন ৰেষ্টুৰেণ্টৰ কথা আপোনালোকক মই ইতিমধ্যে কৈছিলোঁ চৌকা দ্য এথেনিক কুজিন বুলি কয় তো এইখনে হৈছে ৰেষ্টুৰেণ্টখন আমি ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ সোমাই যাম আৰু কি বস্তু এভেইলেবল আছে টেষ্টটো কৰিম তো ব'লক মোৰ লগত এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ চৌকা ৰেষ্টুৰেণ্ট যিখন আছে আপোনাৰ মিঠা পুখুৰীৰ ওচৰত মিঠা পুখুৰীৰ ৰাস্তাটোৰ পৰা আপোনালোকে ছাইডেদি সোমাই আহিলে হ'ব আৰু যথেষ্টখিনি কাষ্টমাৰ আছে মানে মানুহ আহে ইয়ালৈ আপোনালোকে দেখিব পাইছে কিন্তু বৰ্তমান আমাৰ অ'নাৰ বৰ্তমান নাই বুলি কৈছে কিন্তু ইয়াতে মেনেজাৰ এজন আছে তেওঁৰ পৰা আমি ৰেষ্টুৰেণ্টখনৰ বিষয়ে জানিব চেষ্টা কৰিম দাদা নমস্কাৰ জনাইছোঁ মোৰ চেনেলটোলৈ নমস্কাৰ চৌকা ৰেষ্টুৰেণ্টখন কেতিয়া আপোনাৰ অপেনিং হৈছিল আপোনাৰ 2018 চনৰ মে' মাহত 15 তাৰিখে অপেনিং হৈছিল আপুনি তেতিয়াৰ পৰাই আছে আছোঁ তেতিয়াৰ পৰাই আছোঁ অ'নাৰজন বৰ্তমান নাই তেওঁ ঘৰত আছে আৰু চৌকাখনৰ মানে চৌকা নামটো একেবাৰে অসমীয়া নাম হয় আইডিয়াটো কেনেকৈ আহিলে অসমীয়া চৌকা নাম এটা থ'ম মানে পূৰা সেইটোতো আইডিয়াটো আৰু তেখেত বৰ্তমান নাই তেখেতে ক'ব পাৰিলে হয় তো আমি খাদ্য সম্ভাৰৰ বিষয়ে পাতো কি আপোনাৰ আচাৰ চৌকা নামটো শুনিয়েতো আছামিজ পূৰা তো থলুৱা কি পায় থলুৱা আমাৰ বুলি ক'লে ইয়াত থলুৱা গোটেইখিনিয়ে আমাৰ থলুৱাই হয় যেনিবা আমাৰ ধৰকচোন এতিয়া থলুৱা শাক পাচলি মাছ মাংস গোটেইখিনি পোৱা যায় থালি হিচাপে পোৱা যায় আপোনাৰ ভেজ থালি আছে চিকেন থালি আৰু আপোনাৰ পৰ্ক থালি ফিছ থালি পাৰও পায় পাৰ মাংস পায় হাঁহ মাংস পায় তাৰপিছত মাটন পায় হয় প্ৰাইজো একেবাৰে হয় প্ৰাইজত হয় ধুনীয়া খানা আৰু পিটিকা পোৰা মাছৰ তেনেকুৱা আমি পোৱা যায় তেনেকুৱা আপোনাৰ ধৰকচোন আমাৰ গৰৈ মাছৰ পিটিকা আছে তাৰপিছত আপোনাৰ পাতত দিয়া মাছবিলাক আছে আপোনাৰ সৰু মাছ আৰি মাছ আৰু আপোনাৰ চিকেন পাতত দিয়া পৰ্ক পাতত দিয়া গোটেইখিনি পাতত দিয়া গোটেইখিনি পাতত দিয়া আছে আপোনাৰ ধৰকচোন চিকেন পৰ্ক আৰু ফিছ এই তিনিটা হয় তো ৰাইজে এবাৰ টেষ্ট কৰিবহি আমিও টেষ্ট কৰি ধৰি গোটেইখিনি পাতত দিয়া মানে একেবাৰে থলুৱা খানা যিটো আপোনাৰ কম প্ৰাইচত ধুনীয়াকৈ আপোনাৰ ইয়াত আহি পিনি আপোনালোকে খাব পাৰিব তো হেৰি এইটো কি বুলি কয় বৰ্তমান কাষ্টমাৰ্ছৰ ৰেচপন্স ভাল তেওঁলোকে আমি ভালে পাই আছোঁ আৰু পূজা এনেকুৱা বিহু কিবা ফেষ্টিভেলছৰ অফাৰ কিবা থাকে তেনেকুৱা অফাৰটো কেতিয়াবা আহে তেনেকুৱা ফেষ্টিভেল তেনেকৈ বুলি ক'লে নহয় কেতিয়াবা খোলা থাকে আমাৰ খোলা থাকে বন্ধ আমাৰ এনে বিহুতহে বন্ধ থাকে 2 দিন 3 দিন তেনেকৈ ধৰি বন্ধ থাকে আৰু 2 দিন 3 দিন যি হিচাপে আমাৰ উৰুকা দিনৰ পৰা আৰু 2 দিনলৈকে বন্ধ থাকে আৰু তেনেকুৱা ঠিক আছে এইজন আছিল আপোনাৰ চৌকাৰ যি আপোনাৰ মেনেজাৰ তেওঁ বৰ্তমান মালিকজন নাই কিন্তু তেওঁ বৰ্তমান আছে তেওঁ আমাক গোটেইখিনি কথা ক'লে আমি এতিয়া টেষ্ট কৰিম গোটেইখিনি খানা কেনেকুৱা লাগে মই পৰিৱেশটো চাই আচলতে বিৰাট ভাল লাগিছে ইয়াতে গোটেইখিনি মানুহ আছে তো মানে কথাটো কি আপোনালোকে এবাৰ আহিব টেষ্ট কৰি যাবহি চৌকা যিখন ৰেষ্টুৰেণ্ট মানে এথেনিক যিখন ৰেষ্টুৰেণ্ট ইয়াতে চব থলুৱা পোৱা যায় তো আপোনালোকে আহিব ভিডিঅ'টো মোৰ লগত চাই থাকক ইয়াত যি আমাৰ কিটচেনৰ ভিতৰত এজন কুক আছে তেওঁলোকৰ বহুতখিনিয়ে কুক আছে আপোনালোকে দেখিবলৈ পাইছে বহুতখিনি কুকমেন আছে ষ্টিৱাৰ্ড আছে মই জানিব বিচাৰিম আপোনালোকৰ ইয়াতে কি বৰ্তমান বনাইছে বৰ্তমান এইটো আপোনাৰ বনাই থোৱা হৈছে পৰ্ক ফ্ৰাই আপোনাৰ স্মক পৰ্ক ফ্ৰাই আৰু আমাৰ সম্পূৰ্ণ ইয়াত অসমীয়া ভাগে পোৱা হয় অসমীয়া খানা পোৱা হয় গোটেইখিনি ধৰি লওক আপোনাৰ তিলত দিয়া চিকেন আপোনাৰ ঔটেঙাৰ লগত চিকেন আপোনাৰ মাটিদাইলৰ লগত চিকেন আপোনাৰ ধৰি লওক বিভিন্ন ধৰণৰ আইটেম আছে আমাৰ ইয়াত আপোনালোকে আপোনাৰ থলুৱাকৈ পাৰ মাংস পোৱা যায় আমাৰ ইয়াত হাঁহ মাংস পোৱা যায়
আৰু আপোনাৰ পৰ্কো পোৱা যায় তেনেকৈ আৰু অসমীয়া মানে গোটেইখিনি থলুৱা খাদ্য গোটেইখিনি থলুৱা খাদ্য। ইয়াতে চিফ দাদাজনক লগ পাইছো কেনেকুৱা কেনেকুৱা আইটেম বনাই আমি সুধিম দাদা। অসমীয়া গোটেইখিনি খানা বনাই ন? অসমীয়া গোটেইখিনি পোৱা যায় আৰু মাছৰ ভিতৰত গোটেইখিনি মাছেই পোৱা যায় আমাৰ ইয়াত। আৰি, বৰালি, ৰৌ, লোকেল বাহু, চালানী বাহু, আপোনাৰ বৰিয়লা মাছটো ফ্ৰাই বা সৰিয়হৰ লগত বা ঔটেঙাৰ লগত সকলো বিধৰ পোৱা যায় মাছ। গৰৈ আৰু মাছৰ পিটিকাও পোৱা যায়। গৰৈ মাছৰ পিটিকা, আলু পিটিকা আৰু আলু পিটিকা, ভেজত আলু পিটিকা আছে, বেঙেনা পিটিকা আছে, বিলাহী পোৰা পিটিকা আছে, সকলোখিনি পোৰা মানে পিটিকা। অসমীয়া থালি গোটেইখিনি পোৱা যায়। অসমীয়া থালি গোটেইখিনি পোৱা যায়। আৰু আপোনাৰ আমাৰ পাতত দিয়া চিকেন, পাতত দিয়া পৰ্ক আৰু তেনেকুৱা পোৱা যায়। পৰ্কৰ আইটেম এভেইলেবল। পৰ্কৰ আইটেম এভেইলেবল আছে। আৰু আপোনাৰ ইয়াতে কিমান আপুনি চেফ হয়? মই ইয়াতে চেফে হয়। কিমান দিন হৈছে? মোৰ ইয়াত অপেনিঙৰ পৰা আছোঁ, 6 বছৰ হৈ গ'ল। কাষ্টমাৰ্ছৰ ৰেছপন্স কেনেকুৱা পাইছে? ফিডবেক কেনেকুৱা পাইছে? কাষ্টমাৰ ফিডবেক আমি 99% ভালেই পাওঁ বা 100%এই ভাল পাওঁ। আমিও আহিছোঁ আজি টেষ্ট কৰি যাম কেনেকুৱা হয়। মই পৰিৱেশটো আকৌ এবাৰ দেখুৱাইছোঁ আপোনালোকক। গোটেইখিনি ইয়াত দেখিছে ষ্টাফৰ মাজত আছোঁ মই। ষ্টাফখিনি চৌকা আচলতে প্ৰায় চিনি নোপোৱা মানুহ নাই। যোৰহাটৰ চৌকা ৰেষ্টুৰেণ্টখন গোটেইখিনিয়ে চিনি পায়। ত' মোৰ ভিডিঅ'টো যিসকলে চাই আছে তেওঁলোকে এবাৰ আহিব আৰু আপোনালোকে টেষ্ট কৰি যাবহি। এয়া দেখিবলৈ পাইছে আপোনালোকে, এয়া পৰ্ক তিলৰ লগত বনোৱা গাহৰি। আৰু এয়া কি হয়? এয়া মাটি দাইলৰ লগত গাহৰি। আৰু এইটো চিকেন আৰু তিল। আৰু এয়া আপোনাৰ চিকেন কাৰী। ত' পাতত দিব? কলপাতত দিম। এইটো কলপাতত এইটো আমাৰ ভাল চলে। কলপাতত দিয়া মানে সৰু মাছ আছে, আৰি মাছ আছে, তাৰপিছত চিকেন আছে, পৰ্ক আছে, তাৰপিছত আপোনাৰ এনেকুৱা মাছৰ বইল আছে, পৰ্ক বইল, এইবিলাক আমাৰ ভাল চলে মানে ভাল দি যায়। আৰু এটা এয়া বনি আছে, আপোনালোকে দেখিছে এইটো কি বনিছে? ব্ৰইলাৰ চিকেন ৰোষ্টেড। কেইপিচ আহে? 5 পিচ আহে এক প্লেটত? এক প্লেটত। আৰু এয়া যদি দেখিছে লেগ পিচটো, এয়া আপোনাৰ চিকেন খৰিকা বোলে, খৰিকাত যায়, যিটো আপোনাৰ ষ্টিকত যায়। এইটো কি থালিত যায়? চিকেন থালিত যায় এইটো। হয়, স্মক চিকেন ফ্ৰাই হয়। আৰু মানে এইটো যোনটো হয় খৰিকাত দিয়া, ইয়াৰ পৰা আমি স্মক চিকেন ফ্ৰাই দিওঁ। তাৰপিছত আপোনাৰ এইটো আমাৰ মানে থালিত যায়, এইটো কম্পালচৰি। কম্পালচৰি যায় এইটো। ত' ফাইনেলি আমি এতিয়া অৰ্ডাৰ কৰিছোঁ খাবলৈ। কিন্তু মই বৰ্তমান ভাত খাই আহিছোঁ ঘৰত, তথাপিও আহিছোঁ এতিয়া কিবা এটা খাই যাওঁ। মই ভেজ থালিকে খাওঁ, ভেজ থালি অৰ্ডাৰ দিছোঁ। মানে ঘৰত আজি মাংস ভাত অলৰেডি আছিলেই, খাই মেলি আহিছোঁ। তথাপিও আহিছোঁ যেতিয়া টেষ্টটো কৰি যাব লাগিব। কি কি আহে ভেজত চাওঁ। ভাল খানা, দাইল চাইল আছে। এইটো মোৰ ফেভৰেট বস্তু দেই। এতিয়া ধুনীয়াকৈ এনেকৈ দি লৈ মাটি দাইল অকণমান, আৰু এইটো তাৰ ফেভৰেট আলু। আৰু এই বস্তুটো আহি গ'ল এতিয়া। এই বস্তুটো দেখিছেনে? ধুনীয়াকৈ আলু নেমু। মোৰ লগত আৰু এজনে খাই আছে, কিন্তু তেওঁ নুঠে মানে কেমেৰা। ত' টেষ্টি। আহিলে পইচা পাতি দি এনেকুৱা ৰেষ্টুৰেণ্টত খাব লাগে, টেষ্টটো মজা। মই এইবিধ ডিছ মানে এই খাদ্যবিধ খাই বহুত ভাল পালোঁ। মণিপুৰী ব্লেক ৰাইচ দি বনোৱা পায়স, মানে পায়স টাইপৰ পায়সেই হয়, মিঠা, বহুত টেষ্টি আছিল খাবলৈ। ভাত খোৱাৰ শেষত খাইছোঁ, তামাম টেষ্টি। এই ৰেষ্টুৰেণ্টখনৰ বিশেষত্ব আৰু এটা কি জানেনে? ৰেষ্টুৰেণ্টখন বহুত চফা, মানে নিট এণ্ড ক্লিন, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ পৰা একদম মানে এক নম্বৰ আৰু। মানে ৱাছৰুমত আহিলোঁ, বিৰাট চাফা, একদম পূৰা জিলিকি আছে মানে সকলো। ভাল লাগে এনেকৈ চাফ চিকুণ দেখিলে, মানে সকলো ফালৰ পৰা ভাল লাগে, বহি ভাল লাগে, পৰিৱেশটো ভাল লাগে। ষ্টাফটোক কিন্তু মানিব লাগিব, বহুত চাফ চিকুণকৈ ৰাখিছে ৰেষ্টুৰেণ্টখন। এয়া আছিল গোটেই চৌকাৰ ষ্টাফ। তেতিয়াহ'লে সকলোকে বাই বাই দিছোঁ। কেনেকুৱা পালে খাই? বহুত ভাল লাগিলে খাই, খানা একদম আল্টিমেট আছিলে, বহুত ভাল পাব।
যদি ডিনাৰ নহ'বা লাঞ্চ কৰিব বিচাৰিছে নিশ্চয় আহিব চৌকালে, এটা বহুত ভাল এক্সপিৰিয়েঞ্চ হ'ব ফেমিলিৰ লগত। তো আপোনালোকে আহক, শুনিলে আপুনি কি কি খাইছিলে? আমি পৰ্ক খাইছিলোঁ আৰু মটন ফেমিলিৰ লগত আহিছিলে, ফেমিলি লগত। পুৰা কমফৰ্টেবল খানা। পূৰা কমফৰ্টেবল, একদম ফেমিলি ফ্ৰেণ্ডলি, বহুত ভাল হয়। তো ঠিক আছিলে, এয়া হৈছে আপোনালোকে শুনিলে মানে কাষ্টমাৰ্ছৰ মুখৰ পৰা যে কি ধুনীয়া আপোনাৰ খানা। তো আপোনালোক যদি আহিব বিচাৰে তেতিয়াহ'লে দেৰি নকৰি আহক চৌকালে। তো এয়া আছিল চৌকা ৰেষ্টুৰেণ্ট। আপোনালোকে ইতিমধ্যে আমি খালোঁ, খুব ধুনীয়া অসমীয়া থলুৱা সম্ভাৰ গোটেইখিনি আপোনাৰ উপলব্ধ ইয়াতে। তো আপোনালোকে এদিন আহিব, ইয়াতে টেষ্ট কৰি চাব, বিৰাট ধুনীয়া খানা, কম প্ৰাইজত। মানে আপোনালোকে যদি ভাবিছে বাহিৰত ডিনাৰ কৰোঁ বা লাঞ্চ কৰোঁ, তেতিয়াহ'লে আপোনালোকে নিশ্চয় চৌকালে এপাক আহিব। মানে খানা আল্টিমেট, মানে টেষ্ট আপোনাৰ বহুত ধুনীয়া। আপোনাৰ যিখিনি আপোনাৰ পাতত দিয়া হওক, আপোনাৰ চিকেন বা আপোনাৰ মানে পাতত দিয়ে গোটেইখিনি আপোনাৰ এভেইলেবল হয়, যিখিনি থলুৱা। তো ভাল লাগিল, খালোঁ আমি, মোৰ লগৰ এটা মই আহিছিলোঁ। তো এতিয়া ইমানতে ভিডিঅ'টো খতম কৰোঁ। আৰু আপোনালোকে যদি আগলৈ এনেকুৱা ভিডিঅ' ব্লগসমূহ চাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা আপোনাৰ বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মই অনাগত ভিডিঅ'বোৰ পাব। তো লেটছ গ', থেংক ইউ ছ' মাছ।